আমি জনাইছোঁ বাছজাতীয় 2-3খন বাহনৰ ব্যৱস্থা কৰা হৈছে আৰু এই বাহনকেইখনত পৰিয়ালৰ লোকসকল যাব পাৰিব আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ GMC চৌহদৰ পৰা ওলাইছে এই বাহন বনাব নোৱাৰা এটা পৰিৱেশ জুবিন গাৰ্গ সদায় অসমৰ আত্মা হৈ ৰ'ব আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ বিদায় দিবলৈ আজি সমাধিস্থলীত অগণন জনতা সমবেত হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ আমাৰ মাজত নাথাকিব কিন্তু তেওঁৰ যিটো আদৰ্শ তেওঁৰ যিটো সংগীতৰ ব্যাপ্তি সেয়া সদায় আমাৰ মাজত জীয়াই থাকিব আৰু এতিয়া তেওঁৰ আদৰ্শ তেওঁৰ সংগীত তেওঁৰ চিন্তনক জীয়াই ৰাখি আগবঢ়াই লৈ যোৱাতে অসমীয়া জাতিৰ কাম হ'ব জনতাৰ হৃদয় যদি ইতিমধ্যে অমৰ হোৱা জুবিন দাৰ শেষ যাত্ৰা আৰু আমি সকলো আহি উপস্থিত হৈছোঁ আমি আশা কৰিম জুবিন দা য'তে আছে সেই স্থানৰ পৰাই অসমবাসী ৰাইজক তেখেতে আশীৰ্বাদ কৰি যাব আৰু নতুন প্ৰজন্মই তেওঁক আচাৰ্যৰ বাটেৰে বাট দিব আজি আমি চিৰ বিদায় তেখেতৰ পাৰ্থিৱ শৰীৰ পাৰ্থিৱ আমি তেওঁ আমাৰ মাজত নাথাকিব কিন্তু তেখেতৰ জীৱনলৈ অমৰ হৈ আমাক জীয়াই ৰখাৰ প্ৰেৰণা আজি শেষ শ্ৰদ্ধা জনাবলৈ আহিছোঁ বিদায় দিবলৈ অহা নাই আৰু বিদায় দিব নোৱাৰিম কেতিয়া বিদায় দিব নোৱাৰিম কেতিয়া সোণাপুৰৰ এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ শেষ বিদায় নহয় আচলতে শেষ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে সকলোৱে জুবিন কেতিয়াও শেষ নহয় জুবিন থাকিব হৃদয় হৃদয় সুৰ হৈ চিৰ প্ৰবাহবান হ'ব প্ৰতিগৰাকী অসমীয়া হৃদয় আৰু সেয়েহে কোৱা হৈছে এটা যুগৰ অৱসান হৈছে কিন্তু জুবিনৰ অৱসান হোৱা নাই জুবিনৰ শেষ হোৱা নাই জুবিনৰ গীত আমাৰ হৃদয় বৈ থাকিব সুৰ হৈ বব গান হৈ বব আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ সোণাপুৰৰ কমাৰকুছিত অগণন জনতাৰ ভিৰ অগণন গুণমুগ্ধৰ ভিৰ শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে কায়িকভাৱে শিল্পীগৰাকী আমাৰ মাজৰ পৰা বিদায় ল'লেও তেওঁ প্ৰতিগৰাকী অসমীয়াৰ হৃদয় প্ৰবাহমান হৈ থাকিব বৈ থাকিব গীতেৰে সুৰেৰে বৈ থাকিব প্ৰতিখন ঘৰত সুখে দুখে সুখৰ মুহূৰ্তত দুখৰ মুহূৰ্তত থাকিব জুবিন গাৰ্গ আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ গুণমুগ্ধ অনুৰাগী এয়া দেখিবলৈ পাইছে বাৰ্ডফ্লু স্ক্ৰীণত আমি সোণাপুৰৰ কমাৰকুছিৰ এয়া দৃশ্য দেখুৱাইছোঁ শিল্পীগৰাকীৰ শেষ ঠিকনা কমাৰকুছি আৰু শেষ ঠিকনাৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে জুবিনৰ অনুৰাগী জুবিনৰ গুণমুগ্ধ আজি এয়া চিতা সাজু কৰা হৈছে যিজন শিল্পীৰ বাবে মঞ্চ সাজু কৰা হয় মঞ্চ তৈয়াৰ কৰা হয় জুবিন আহিব মঞ্চ সাজু কৰা হয় দৰ্শক উৎকণ্ঠিত হৈ থাকে জুবিনৰ নিশাৰ বাবে কিন্তু আজি এক বিপৰীত ছবি আজিও জুবিনৰ বাবে সাজু কৰা হৈছে কিন্তু মঞ্চ নহয় চিতা সাজু কৰা হৈছে আজি আৰু এই বেদনাই দহিছে সকলোকে মঞ্চত যিগৰাকী শিল্পীয়ে এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰে গীতেৰে যিগৰাকীৰ
গীতত তালে তালে নাচে প্ৰতিগৰাকী অনুৰাগীয়ে, যিগৰাকী কথাত আৱেগিক হয়, যিগৰাকীৰ দুখত দুখী হয়, আৱেগত দুখী হয়, যিগৰাকীৰ প্ৰতিটো কথাই খুহুতীয়া কথাই হহুৱাই প্ৰতিগৰাকী অনুৰাগী, সেইগৰাকী অনুৰাগীক যেন বিদায় দিব নোৱাৰে আজি জনতাই। আৰু আজি সেই শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। বিদায় নহয়, জুবিন আমাৰ মাজত থাকিব। কায়িকভাৱে বিদায় দিয়া হৈছে, কিন্তু আত্মা অমৰ, তেওঁ আমাৰ মাজত থাকিব। গীতেৰে সুৰেৰে চিৰপ্ৰবাহমান হৈ থাকিব প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত, প্ৰতিগৰাকী অসমীয়াৰ আৱেগৰ মাজত। জুবিন আমাৰ আৱেগ, জুবিন আমাৰ স্বাভিমান, জুবিন আমাৰ গৌৰৱ। এইডাল আপোনাৰ ৰক্ষাৰ বাবে আৰু এইডাল আপোনাৰ ৰক্ষাৰ বাবে। আৰে এয়া কি? এইডাল